CTETৰ প্ৰেছ ৰিলিজ ওলাইছে আৰু এইটো ওলাইছে আপোনাৰ 30/7/2021 বহুতৰ মতে এইটো হয়তো ভুৱা কাৰণ ইয়াত আপোনালোকে চাব পাৰে ডাইৰেক্টৰৰ কোনো সহি নাই কিন্তু মই আপোনালোকক কওঁ এইটো সম্পূৰ্ণ শুদ্ধ আৰু সত্য যদি আপোনালোকে বিশ্বাস নকৰে তেতিয়াহ'লে CTETৰ যিটো অফিচিয়েল ৱেবছাইট তাতে যাই আপোনালোকে এই প্ৰেছ ৰিলিজটো পাব পাৰে ইয়াত বহুতখিনি গুৰুত্বপূৰ্ণ কথা কৈছে যিসকলে নেক্সট CTET দিম বুলি ভাবি আছে সেইসকলৰ কাৰণে এইটো গুৰুত্বপূৰ্ণ নোটিছ বা প্ৰেছ ৰিলিজ ইয়াত মেইনলি কৈছে আপোনাৰ সিলেবাস বা কোৱেশ্চন পেপাৰ বা এক্সাম মোডটো কেনেকুৱা হ'ব কেতিয়া হ'ব এক্সাম এইখিনি কথা কৈছে গতিকে এই হিচাপে আপোনাৰ যিটো সিলেবাস আছে যি আপকামিং এক্সাম হ'ব সেই সিলেবাসটো চেঞ্জ নহয় কোৱেশ্চন পেপাৰো আপোনাৰ অলপ চেঞ্জ হ'ব কাৰণ যেহেতু এতিয়া সকলো বস্তু ডিজিটেল হৈছে গতিকে NEP নেশ্যনেল এডুকেশ্যন পলিচিও কি কৰিছে ডিজিটেল সাক্ষৰতা ডিজিটেল বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ওপৰত গুৰুত্ব দি যাতে সমাজখন ডিজিটেলভাৱে শক্তিশালী হয় সেইটোৰ ওপৰত গুৰুত্ব দিছে মুঠতে শিক্ষক ছাত্ৰ ছাত্ৰী সকলোকে যাতে ডিজিটেলভাৱে আগবঢ়াই ল'ব পাৰে সেইটোৰ ওপৰত গুৰুত্ব দিছে আৰু সেই সাপেক্ষে যিটো নেক্সট এক্সাম হ'ব সেইটো হ'ব আপোনাৰ অনলাইন মোড হ'ব আৰু এক্সামটো হ'ব আপোনাৰ ডিচেম্বৰ 2021 বা জানুৱাৰী 2022 হ'ব আৰু ইয়াৰ বাবে ইয়াত লিখা আছে চাওক within the existing syllabus of CTET and structure of the question paper will be developed to assess less of factual knowledge মানে আপোনাৰ ইয়াত স্পষ্টভাৱে কৈছে যে সিলেবাসৰ কোনো পৰিৱৰ্তন নহয় আৰু কোৱেশ্চন পেপাৰ হয়তো আগতকৈ অলপ ডেভেলপ হ'ব অলপ মানে চেঞ্জ হ'ব অলপ চেঞ্জ কৰিব কাৰণ সময় সাপেক্ষে আমি দেখা পাই আছো কোৱেশ্চন প্যাটাৰ্ন যেটো আছিল হেতু চেঞ্জ কৰি আহিছে আৰু যেটো অনলাইন এক্সাম হ'ব নিশ্চয় কোৱেশ্চন প্যাটাৰ্নটো অলপ চেঞ্জ কৰিব গৈ আছে আৰু এই ক্ষেত্ৰত আপোনালোকৰ যেটো কোৱেশ্চন প্যাটাৰ্নটো বলো আপোনালোকৰ প্ৰশ্ন আহিছে যে কোৱেশ্চন প্যাটাৰ্ন কেনেকুৱা হ'ব কি হ'ব এইখিনি গটেখিনি বস্তু আপোনাৰ ৱেবছাইটত দি দিব যি ব্লুপ্ৰিন্ট বা কোৱেশ্চন পেপাৰ এই সকলোখিনি বস্তু আপোনাৰ CTETৰ যেটো অফিচিয়েল ৱেবছাইট আছে তাতে আপোনালোকে পাই যাব আৰু অফিচিয়েল ৱেবছাইটৰ লিংকটো মই বাৰু ডেসক্ৰিপচন বক্সত দি দিম আৰু মই আকৌ কৈছো যে অনলাইন এক্সাম হ'ব আৰু এক্সামটো হ'ব 2021 হয় ডিসেম্বৰত নতুবা 2022 জানুৱাৰীত হ'ব আৰু এইটো উদ্দেশ্য এই কাৰণে লৈছে যাতে শিক্ষকসকলে ভৱিষ্যতৰ যিখিনি শিক্ষক হ'ব গৈ আছে বা যিসকলে টেট পাছ কৰিব হিয়তো যাতে অনলাইনৰ প্ৰতি অলপ মানে কম্পিউটাৰৰ প্ৰতি যাতে আকৰ্ষিত হয় আৰু এইটো উদ্দেশ্য যেহেতু আমাৰ পেপাৰ মোডৰ যিখিনি হয় কোৱেশ্চন পেপাৰ হক বা OMR সেইখিনি বহুতখিনি হিউজ ভাবে এটা ওয়াস্টেজ হৈ যায় সেইখিনি কমি আহিব আৰু আপোনালোকৰ ৰিজাল্টটো দিয়াত হিয়তৰ পলম নহয় সোনকালে ৰিজাল্ট দি দিব আৰু সেইটোৰ কাৰণে এইবাৰ এক্সামটো অনলাইন হ'ব আৰু এটা কথা আছে যে ইয়াত যেহেতু বৰ্তমান কোভিড প্ৰটোকল মানে কৰোনা চলি আহিছে গতিকে কোভিড প্ৰটোকলটো মানে মেইনটেইন হৈ থাকিব আৰু ইয়াত কোনো ডিস্ট্ৰিক্ট মেনশন কৰা নাই কোনটো ডিস্ট্ৰিক্টত কি এক্সাম হ'ব কিন্তু কৈছে যে ইয়াত ডিস্ট্ৰিক্ট ওয়াইজ এক্সাম পতাৰ চেষ্টা কৰিব আৰু কেতিয়া নোটিফিকেশন ওলাব ইয়াত কোনো কথা উল্লেখ কৰা নাই দা ডিটেইল নোটিফিকেশন ৰিগাৰ্ডিং শিডিউল ফৰ সাবমিশন অফ অনলাইন এপ্লিকেশন ফৰ্ম ফৰ নেক্সট এক্সামিনেশন অফ CTET এণ্ড ডেটস অফ এক্সামিনেশন উইল বি ইস্যুড সেপাৰেটলি ইন ডিউ কোৰ্স অন টাইম এতিয়ালৈ কোনো ডেট দিয়া নাই কিন্তু যিখিনি প্ৰবেবল সম্ভাৱিত যিখিনি সময় সেই হিচাপত হয়তো আগষ্ট বা সেপ্টেম্বৰ দুমাহৰ ভিতৰত নোটিফিকেশন আহি যাব আৰু আপোনালোকে যদি CTET দিম বুলি ভাবি আছে তেতিয়া হলে এতিয়াৰ পৰা আপোনালোকে সিলেবাস খিনি চাই কেনে CTETৰ কাৰণে প্ৰিপেয়াৰ হওক কাৰণ সময় বহুত কম আৰু ইয়াত আপোনালোকে কোনখিনি বেছিকৈ গুৰুত্ব দিব ইয়াত সেইখিনি কৈছে ইয়াত চাওক কি দিছে দা কোৱেশ্চন পেপাৰ উইল বি ডেভেলপ to assess less of factual knowledge মানে factual knowledge খিনি কমাব but more of conceptual understanding মানে conceptual understanding to অলপ বেছি গুৰুত্ব দিব এপ্লিকেশন বা প্ৰবলেম সলভিং ৰিজনিং এণ্ড ক্ৰিটিক্যাল থিংকিং ৰ ওপৰত বেছিকৈ গুৰুত্ব দিব গতিকে কোৱেশ্চন প্যাটাৰ্নটো চেঞ্জ হ'ব কিন্তু সিলেবাস সেম থাকিব বুলি এই যেটো প্ৰেছ লিষ্ট CTET পৰৰ বা দিছে হেতু চেঞ্জ হ'ব বুলি কৈ আছে গতিকে কোৱেশ্চন পেপাৰটো আপোনাৰ দিবই আৰু মক টেষ্ট আপোনালোকে দিব পাৰিব তাৰ ব্যৱস্থাও CTET ৰ পৰা কৰিব গতিকে পঢ়াৰ ষ্টাৰ্ট এতিয়াই কৰক সিলেবাস সেম থাকিব পলম নকৰিব সিলেবাস অনুযায়ী সিলেবাসটো চাই আপোনালোকে এতিয়াই পঢ়ি থাকক আৰু আপোনালোকে এটা ভাল অপৰচুনিটি অনলাইন এক্সাম দিব পাৰিব যদি অনলাইন এক্সাম দিয়া নাই তাৰ কাৰণে ইহতে মক টেষ্টৰ ব্যৱস্থা কৰিব
আৰু নেক্সট নটিফিকেশ্যন আহিলে মই আপোনালোক জনাম। যদি আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, আৰু কিবা যদি সুধিব লগা আছে কমেণ্ট বক্সত সুধিব, আৰু কিবা প্ৰশ্ন থাকিলেও সুধিব, আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে, আগলৈ ভিডিঅ'টো আৰু বনাম নে নবনাম, বা আপোনালোকে যদি মোৰ লগত জড়িত হৈ থাকিব বিচাৰে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত লিখিবলগীয়া কথাখিনি লিখি দিব। ধন্যবাদ।